আজি পুনৰ সময় হ'ল এটি নতুন কবিতাৰ শুনা। কবিতাৰ শিৰোনাম ভাল পাব নালাগে, কথা সঞ্জিত দাস কুৰপাহী দাস। তেনেহলে পলমনো কিহৰ বন্ধুসকল, আহকচোন এটা সুন্দৰ কবিতা শুনি আজি গধূলিটো জীপাল কৰি তোলো। এয়া আপোনাৰ গধূলি, হয়তো মোৰ গধূলি। মোৰ শব্দৰে আপোনাৰ হৃদয়খন জীপাল কৰি তোলক আৰু সঞ্জিত দাসৰ কথাৰে আপোনাৰ মন মগজু সুন্দৰ কৰি তোলক। তেনেহলে আহক পলম নকৰি কবিতাৰ মাজলৈ আগবাঢ়ি যাওঁ। ভাল পাব নালাগে তুমি মোক, মই তোমাক আঘাত দিব খোজা নাই। মোৰো মন যায় তোমাক ভাল পাওঁ বুলি কবলৈ, কিন্তু কি কৰিম, কেনেকৈ কম মই তোমাক। মই যে এজনী বেয়া ছোৱালী। মোৰ নাম সমাজত এটাই, মই এগৰাকী বেচা। সেয়েহে মই তোমাক কৈছো, মোক তুমি ভাল পাব নালাগে। মোক ভাল পালে তোমাকো সমাজে ঘৃণা কৰিব। তোমাক জানো সমাজ নালাগে? তুমি বাৰু মোৰ কি দেখি মোক ভাল পাইছা? এগৰাকী বেচাৰ শৰীৰত যি সুবাস বিয়পি থাকে সেই দেখি, নে আন কিবা? তুমি এটা কথা কোৱাচোন, তুমিও হয় নেকি আন 10জন মুখা পিন্ধা ভদ্ৰলোকৰ দৰে তুমিও এজন? কি কৰিম মই, বেমাৰী মাক ঘৰত অকলে এৰি দুপৰ নিশালৈ মহানগৰত ডাঙৰ ডাঙৰ অট্টালিকাবোৰত ডাঙৰ ডাঙৰ চাহাববোৰৰ কামনাৰ দৃষ্টি পূৰোৱা বাহিৰে কি কৰিম? এই সমাজত চলিবলৈ হলে টকা লাগিব, বুজিছা? মাত্ৰ টকা, টকা নহলে একো নাই। মই টকা উপাৰ্জন কৰিছো বেচা বৃত্তি কৰি, সেইটো সঁচা কথা। কিন্তু সেই টকা জানো ভেলুলেট হৈছে? সেই টকাৰে কিনিছো ডাঙৰ ডাঙৰ অট্টালিকা, ফ্লেট, বিলাসী গাড়ী, চোফাৰ, চৌকেছ, টিভি আদিবোৰ। নোখোৱাকৈ লঘোণে থকা এজন ভিক্ষাৰীক দিছো সেই টকাৰে এসাঁজ অন্ন, এযোৰ কাপোৰ। তোমাৰ কিমান টকা আছে? 100, 10, 1000, 2000, কিমান? মই কিন্তু ইমান কম দামী বেচা নহয় দেই, যে 100, 200 বা 1000, 2000 বিক্ৰী হম। মোক লাগিব বহুত টকা, বহুত। মোক মানুহে কয় মই বোলে টকা চিনি পাওঁ। মানুহ চিনি নাপাওঁ, মোক লাগে কেৱল টকা। টকাৰ বাহিৰে মই কাকো চিনি নাপাওঁ। সেয়েহে কৈছো মই তোমাক, তুমি মোক ভাল পাব নালাগে, কাৰণ মই এগৰাকী টকা চিনি পোৱা বেয়া ছোৱালী। ভাল নাপাবা মোক তুমি, আঁতৰি যোৱা, আঁতৰি যোৱা। প্লিজ, মই তোমাক অনুৰোধ কৰিছো, মোক অকলে থাকিবলৈ দিয়া আৰু আমনি নকৰিবা। প্লিজ, মোৰ পৰা আঁতৰি থাকা।